Hey guys, আমি মানে মনে মনে সুকুই কইছো আমি ওই মনে মনে যাবি দেই মনে একদম উৎপাদন করি একদম মনে ওই জিৱা সুক ক'ত আছে বিতে এইখন জিৱা সুকং কি ইখন আমাৰ ঘৰৰ জিৱা ঘৰ এতিয়া মানে তুমি এফালে মানে পুৰা গান চান লগাই দিয়া হৈছে এ নেটৱৰ্কটো ডিস্টাৰ্ব দিছে দেখিছে একদম মানে একদম ফকটিয়া মোবাইল দেই এফালে মোবাইলত কানে কৈ বজোৱা হৈছে আৰু দেই গাহৰি পুৰা ৰেডি হৈ গৈছে দেখত নকা কাম এটা কৰিলি যে तू समझा हाँ नहीं तू समझा नहीं हेलो गाइस हेलो नमस्कार आज अन्य भिडिओले आपन सकलोके स्वागतम तो गाइस माने सकलोके माघ बिहुर शुभेच्छा जासिलु आरो आपनलोকৰ ঘৰলে মানে বিহু চিহু খাবলে মাতিব আৰু দেই মোৰ ফালৰ পৰা আপোনালোকক সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল যাতে বিহুটো ভালে কুখলে যায় আৰু এতিয়া মানে কিবা এটা কাম কৰিব আছে মই কি কম কৈ দেখাই আছো আৰু দেই মানে সকলো ঘৰলৈকে মাতিব এদিন যাম আৰু মানে বেছি বেছি নাখাও ইমান কনি দিলে হ'ব খাবলে বিহু कोई तरीका है भीख मांगने का अच्छा हमको सिखा रिया तो गाइस माने আজি উৰুকা দিনা বলে টঙালি মানে কি কয় কি গছছিলে তামুল গছ মানে কিবা কিবি গছ বিলাক মানে গুটি লগা গছ বিলাক মানে বান্ধিব লাগে বলে মানে পৰম্পৰা আৰু আজি বলে নৈত গা ধুব যায় বলে হেকানে মানে বান্ধিব লাগে এটা মই ভাবিছো আমাৰ 3 জোপা মান কেজোপা মান আছে আৰু একজোপা মানে টঙালি বান্ধি দিও গাইস মানে মই বুলে তো বেছিকে ওলাই গৈছে আৰু দেই बुले अरे कहना क्या चाहते हो यात माने आम गछ जुपा আছে आम गछ जुपा गुटी লাগে তো आम गछ जुपाও মানে বান্ধি দিব লাগিব আৰু দেই এজুপাকো বান্ধি দিও মানে টঙালা অলপ ছুটি হলে তথাপি মানে বান্ধি পকাই মেলি যেতেন তো গাইস মানে মাঘ বিহু মানে উৰুকানে মানে খানা এটা খাব লাগে তো এইফালে মানে আমাৰ ইয়াত আয়োজন কৰা হৈছে আৰু তাত গৈছা মানে কি কৰিছে মানে মজা মানে খেও বনাইছে আরে মজা লাগিব আজি পুৰা ফুৰি এনজয় কৰিব লাগিব আৰু এইফালে দেখিছে একদম মজা আছে মেজিটো মানে বনাই মেলি ৰেডি আৰু এইফালে গাহৰি কটা হৈ আছে দেই এইটো খেৰ ঘৰটো মানে এইটো মানে কুম্ভা খাও বুলি কয় আৰু দেই এইফালে একদম ডিজে বজি আছে মানে কম চাউণ্ড দি আছে আৰু দেই কাম চান লাগি আছে আৰু এইফালে মাছ এইখিনি পেটু নেকি পেটু এইফালে বিলাহী আছে এইফালে শাক চাক আছে আৰু দেই আৰু এইফালে আমাৰ আইতাসকলে মানে পুৰা চব্জি কাটি আছে এই কি হয় ওলকবি আৰু এইখিনি আলু এইফালে মানে পানী চানী গোটাই লৈছে আৰু মানে বনোৱা মেলা চলিয়ে গৈছে আৰু লাহে চাহ ইয়াত চাহ বনি আছে গৰম পানী গৰম হৈছে লাহে কাটিছ ন কাটি আছো পুৰা কেজি আছে বেছি নাই 4 কেজি মান আছে 4 কেজি মানুহ কম যে সেইটো কাৰণে ন তই হকে খাবি চাগে মইতো পুৰা দিম আৰু পুৰি আছো নহয় নংকিন আছে এই মানে হোৱাটো মানে ইয়াতে হ'ল দেই হুই মজা লাগিলে কিন্তু বৰষুণটো আহিলে আৰু ৰাতিপুৱা এইবিলাক পানী চানী পৰিলে অলপ তো গাইছ মানে গাছা ধুই মেলি মানে অলপ ওলাই আহিছো মানে দোকানলৈ যাবলৈ আহিছো এইফালে মানে ৰাস্তাটো এইফালে চাওক মানে মানুহ ইমান নাই আজি মানে বিহু ছিজনটো মানে মানুহবিলাক নাই চবে মানে ঘৰে সোমাই আছে আৰু কাম চাম কৰিছে কিবা কিবি চাগে সেইকাৰণে মানে আজি ৰাস্তাটো একদম পুৰা খালী হৈ আছে আমি মানে এই আমাৰ ভাইটি এজন আছে ইয়াৰ লগতে গৈছো আৰু দোকানৰ পৰা আহোঁগে পটকলে গৈ এখন আমাৰ বুলেটখন স্পীড বয় তো গাইছ মানে মই আজি মানে মামাৰ ঘৰলৈ আহি গ'লো দেই মানে ঘৰৰ পৰা আৰু দেই আৰু এইফালে চাওক মামায়ে মজা আছে মেজি বনাই থৈছে মানে অকল খৰি মানে বেলেগ খৰি নাই দিয়া অকল চাহ খৰি দি থৈ দিছে একদম চাহ খৰি দি কিনে মজা আছে বনাই দিছে আৰু নহ'লে মানে গোটেই ধোঁৱা বেছি ধোঁৱা হৈ যাব যে বায়ু প্ৰদূষণ হ'ব সেইকাৰণে মানে কম বায়ু প্ৰদূষণ হ'ব আৰু চাহ খৰিৰ কাৰণে সোনকালে জ্বলি মেলি শেষ হৈ যাব আৰু এইফালে চাওক ধনেশ পক্ষী একদম মানে ঘৰৰ ওচৰতে বহি আছে সি চাওক আহিলে চাব আহিছে গ'লগে এইখন আইনাখনত চাই ন বহুত ডাঙৰ দেই এইকেইটা খুটি দিব আহিব চাগে নেকি তো গাইছ মানে বিহু বুলি মানে বাহিৰতে আজি এসাঁজ খাব আৰু মানে
ডাঙৰ মা আৰু সমৰ মা ঘৰৰ মিলি মেলি এইফালে মানে বনোৱা মেলা চলি আছে আৰু এইখিনি ভাত বনোৱা হৈছে আৰু এইফালে মামীয়ে মটৰ বাকলি গুচাই আছে আৰু এজনী পাগলী কাম নাই যা আৰু এইফালে মামাই কি কৰি আছে এতিয়া মই ঔটেঙা কাটি আছো বৰ্তমান ঔটেঙা আৰু গাহৰি ঔটেঙাৰ লগত গাহৰি বনাম মজা লাগিব খাই দেই ঔটেঙাৰ লগত গাহৰি বনাম এতিয়া মজা মজা এইফালে মামাই গাহৰি মাংস কাটি আছে কাটি আছো এতিয়া বৰ্তমান লাল চামৰা মিলাই এতিয়া পুৰি খাবৰ কাৰণে এইখিনি এতিয়া এইটো বৰ ভাল নহ'ল এয়া এতিয়া কাটিম এইটো চোৱা এইটো এনেকে লাল চামৰা মিলাইকে কটা হ'ব এইটো পুৰি খাবলৈও ন একদম জুইৰ এটা জ্বলি আছে আৰু এতিয়া খাব লাগিব আৰু সেইকাৰণে মানে সৰু সৰুকে কটা হৈছে আৰু ন সৰু নহয় বৰ বেছি মানে সৰু নহয় লাল আৰু চামৰা মিলাইকে কটা হৈছে কাৰণ পুৰি খাব হ'লে সদায় লালটো আৰু চামৰাটো মিলাই খাব লাগে এই এনেকে ইমান ষ্টাইলত ক'ব আহিছে এজনী গাইছ মানে কি ক'ব আৰু বতৰটো ফকতীয়া যে বৰষুণ আহি গ'ল আমি তাৰপৰা আহি দিলোঁ আৰু ইয়াত বৰষুণ তিতি তিতি হ'লেও মানে গাহৰি পুৰি খামেই গাহৰি মেইন নে নহয় গাহৰি মেইন বৰষুণ গাহৰিয়ে মেইন এইফালে দেখা গ'ল এইটোৱে মেইন আৰু गाहरी मेन भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी बोले सक छाती লৈ হলো মানে কাটি আছে আৰু দেই উপায় নাই আৰু মানে বৰষুণটো বতৰ বেয়াটো গাহৰি মেন ছাতি লৈ হলো কাটিছে আৰু উপায় নাই আৰু কি ক'ব বতৰ বেয়া যে এইফালে চক মাংস পুৰা হৈ গ'ল পুৰা বৰষুণত তিতি হলো পুইলো ন আৰু এফালে পিয়াজ আৰু ধনিয়া মাংস লগত ন মানে জলকীয়া কত জলকীয়া আনিবা যোৱা তুমি ইয়াত মানে এতিয়া ঔটেঙা গাহৰি ন ঔটেঙা গাহৰি বনাব এফালে গাহৰি মাংস আৰু এইফালে চাওক না জলকীয়া মানে এইখিনি গোটেইখিনি দি দিব বোলে কেনে খাম আৰু আমি চাওক আমাৰ গাহৰি পুৰা ৰেডি হৈ গৈছে দেখত নকা কাম এটা কৰিলি যে মই বিটাম তহঁতি নেজানো বিটাবলে মই বিটাম তহঁতি সহায় ল'বি মই বেছিকৈ ল'ম দেই তহঁতি কমকৈ খাবি মই বেছিকৈ খাম তহঁতি কম বৰ পৃথিৱী লোৱা কাম এটা চব মজা মজা খাই লওঁ আৰু দেই এইফালে আমাৰ গাহৰি মাংস বনিছে আৰু ন ঔটেঙা গাহৰি ঔটেঙা এতিয়া নিদিয়ে পাছত দিব আৰু এই জলকীয়াখিনি গোটেইখিনি দি দিব নেকি গোটেইখিনি দি দিব অঁ মই ভাবিছিলোঁ গোটেইখিনিয়ে দি দিব নেকি বোলো এইফালে মানে ভিতৰত বনিছে আৰু গাহৰি মাংস আৰু এইফালে আলু বিলাহী আৰু মটৰ আৰু কিবা মিক্স কৰিব নেকি আৰু নিদিয়ে এই তিনিটাই মানে বনিব আৰু এইফালে বনি আছে আমি এতিয়া বাহিৰত যাওঁ কি বনিছে চাওঁ এইফালে ঔটেঙা গাহৰি বনি আছে আৰু ন মামাজী ঔটেঙা আৰু গাহৰি জলকীয়া দি দিছে ন অট'মেটিক তেল ওলাই গ'ল পানী দি দিব অলপ পানী দিব তেতিয়া মজা মজা তেলখিনি এপা কাঢ়ি মেলি বিকিবি নেকি কোনোবাই লৈ যদি ক'ব আৰু আমি গাহৰি তেল লাগে যদি লৈ যাব পাৰিব কেইটকা লিটাৰ 50 টকা লিটাৰ একদম কম দামতে পাই যাব এইফালে মানে পুৰা গান চান লগাই দিয়া হৈছে এই নেটৱৰ্কটো ডিষ্টাৰ্ব দিছে দেখিছে একদম মানে একদম ফকতীয়া মোবাইল দেই এইফালে মোবাইলত কানেক্ট কৰি বজোৱা হৈছে আৰু দেই নেটৱৰ্কটো কেনেকুৱা ডিষ্টাৰ্ব কৰিছে একদম মানে লাগি ধৰি আছে একদম এয়া মোবাইলটো একদম ফকতীয়া আৰু দেই আমাৰ পাগলী ভণ্টি ভাগৰ মোবাইলটো একদম কি ক'ব আৰু ইমান ফকতীয়া অথনি মানে মূৰটো পৰা বজাই আছিলোঁ এই আহি গ'ল নহয় আমাৰ মাইনা কেনেকুৱা ঐ कौन है ये लोग कहां से आते हैं
চবেই নাচি আছো আৰু এবাৰ আমাৰ মুনু কি একদম মানে কি চিন্তা কৰি আছা তুমি হে ই মানে নাই নচা একদম ৰখি মেলি অকাৰ লাগি ৰখি আছে আমি চবেই নাচি আছো এইফালে হে গাইজ আমি মানে মনে মনে চুৰ কৰিব গৈছো আমি একদম উৎপাদ নকৰি একদম মনে মনে ঐ জেৱা চুৱা ক'ত আছিল এইখন জেৱা চুক নেকি ইখন আমাৰ ঘৰৰ জেৱা ঘৰৰ চুক কৰিলে বেয়া হ'ব বেলেগত যাব লাগিব আমি চুৰ কৰিব আহিছোঁ লাইটটো জ্বলাই আছোঁ যে চুৰ কৰিব আহিছোঁ আমি মানে এতিয়া ইয়াৰ পৰা নঙলাডাল নিবলৈ আহিছোঁ দেই এইডাল নঙলাডাল লাইটটো জ্বলালে অলপ বেয়া হ'ব অকণমান জ্বলাই দিছোঁ বাৰু এইডাল নঙলাডাল আমি এতিয়া চুৰ কৰিম মানে ইয়াৰ পৰা লৈ লওঁ পলা আমি এইডাল চুৰ কৰি লৈ আহিলোঁ এইডাল দীঘল আছে দেই ডাউকি কামত দিব এইডাল কাটি মেলি জ্বলাব লাগিব এতিয়া গম পালে নেকি বঢ়িয়া আমাৰ এইটো মালটো চুৰ কৰি লৈ আহিলে বোলে মানে আমি মানে আৰু এটা চুৰ কৰিব গৈছো এবাৰ নগলা আনিছিলো এবাৰ আমি কি আনিব যাম জেৰুৱা মনে একদম মনে মজা বই পলা বই চলি ঐ চুৰ মনে যা মানে জেৰুৱা চুৰ কৰিব আহিছো আমি প্ৰথমবাৰ চুৰ কৰিব আহিছো দেই জেৰুৱা চুৰ কৰিম এতিয়া জেৰুৱা চুৰ কৰিম ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ লুঙিয়া দাঙি দম মাৰিছে এতিয়া আমি ক'ত দিম জেৰুৱাখন বহুত টান আছিলে এক্সপিৰিয়েঞ্চ নাই এটা চুকুৱা বৰষুণ আহিছে জুই গছ একদম জ্বলি আছে পুৰা দপদপাই আমি খৰিয়ে জ্বলি আছে ন হয় নাই মানে এই বৰষুণ দিছে যদি মানে জুইকা নাই আনিম আৰু চাওক একদম জ্বলি আছে মজা হে মজা পুৰা হেভি জুই আৰু আমি খৰি বিচাৰি আনিছোঁ ন সেইকাৰণে এইখিনি ঔটেঙা আৰু গাহৰিখিনি ৱাও মজা লাগিছে দেই দেখিবলৈ ন খাওঁ লাগিছে নে এইটো লাগিছে পুৰা মজা চাওক কি ধুনীয়া লাগিছে আৰু সেইফালে বনি আছে দেই এইফালে চাওক এইফালে বনি আছে এইখিনি চাওক কি আছিলে মটৰ আলু বিলাহী গাহৰি চক পুৰা উতলি আছে দেই মোবাইলটো ঘুমি আছা নেকি খৰি জুই চক এইফালে চক একদম জ্বলি আছে দেখিছেনে বৰষুণ দিছে চোতালত চাওক পুৰা পানী হৈ গৈছে মানে কি ক'ব আৰু বিহুটো যদি বৰষুণ দিবলগীয়া হয় আৰু কি হ'ব যাম কৈছিলো এইটো বতৰটো পৰা চব হৈছে হয় নাই ক'ব একদম বৰষুণটো মানে কি ক'ব আৰু দেই তাত চলা আমি এতিয়া বিহু নাচি থাকিব পাৰিলো ন তাত হ'ব দে নাকানিবি বৰষুণটো এৰিব দে নাকানিবি भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी আমাৰ বিলুৱা মেলা চলি আছে আৰু দেই এইটো বেছিকে দিলে চাগে মাংস দে কমকে দিছে এনে কৰিলে নহ'ব মোক বেছিকে লাগিব মেৰে খানা হে এতিয়া খাই ল'ব লাগিব আৰু দেই এতিয়া প্ৰথমতে খালি যে
ৰাক্ষসনি আগে খাইছে এইটো মাংস বেছি গ'ল দেই তোক বেছিকৈ দিলে আমাৰ কাঁহীত চাবা মাংস এপিচ নাই অকল সুন্দা ভাত দি দিছে তই বেছিকৈ খাবি শকত হবি ন দে এপিচ দে মাংস এপিচ দে ইচ্ছা কেনেকুৱা হাৰামি খাই দিলে অকল चीटिंग करता है तू चीटिंग 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 करता है तू গাইছ মানে আজি মানে বিহু চাবলৈ যাম বুলি ভাবিছিলোঁ আৰু যাব নেপালোঁ আৰু ন দুখ লাগিছে কি ক'ব আৰু মানে এই একদম ফকতীয়া বৰষুণটো মানে আহি দিলে আৰু আমি মানে ওলাই মেলি ৰেডি হৈছিলোঁ আৰু ন তইতো কাপোৰ চাপোৰ পিন্ধিছিলি চব খুলি দিলোঁ এতিয়া একদম খুলি মেলি ট্ৰেকচুট পিন্ধি আছে এতিয়া কি ক'ব আৰু নেযাওঁ চাগে আৰু বিহু চাবলৈ ঠাণ্ডা দিনত আৰু এইফালে আমাৰ বাইদেউ একদম পূৰা মোবাইলত ব্যস্ত তো যদি যাওঁ আৰু ভিডিঅ' চিডিঅ' বনাম পাই যাব আপোনালোকে চাব আৰু এই আজিৰ ভিডিঅ'টো মানে ইমানতে সামৰি দিছোঁ আৰু যদিহে আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মানে ই ইমান হাৰ্মি চাওক ই মানে ই ডিছলাইক কৰিব কৈছে এইজনী কি কৰিব আৰু এই কি কৰিব কওঁ ইয়াক কচোন জুচে মাৰ অলপ জুচে মাৰ A few moments later. বিহু প্ৰগ্ৰাম চাব আহিলোঁ আৰু এইফালে চব পূৰা বিহু চলি আছে আৰু দেই মানে বৰষুণ চৰষুণ এৰিলে তো মানে আহি দিলোঁ আৰু চাবলৈ এইফালে মানে ৰিতম দা এইফালে মানে পূৰা ফাংচন মাৰি আছে আৰু গান গাই আছে আৰু এইফালে চাওক পুৰা মানুহবিলাকে মানে নাচিছে আৰু দেই মইহে নচা নাই আৰু চাওক মেজিটো একদম পুৰা ডাঙৰকৈ হেভিকৈ বনাই দিছে আৰু দেই আৰু এইটো হৈছে ভেলাঘৰটো আৰু ইয়াৰ মাজতে চলি আছে প্ৰগ্ৰেমটো কি মজা আছে জুই জ্বলাই দিছে মজা আছে বঢ়িয়া আৰু দেই প্ৰব্লেমটো অলপ ডিষ্টাৰ্ব দিছে আৰু কি ক'ব মাতটো মানে একদম পূৰা ফটা ফটা ওলাই গৈছে এইফালে চাওক একদম মাতটো মানে একদম পূৰা ফটা ফটা ওলাইছে মানে সিমান ক্লিয়াৰকৈ ওলোৱা নাই আৰু একদম বেয়া ওলাইছে